নমস্কাৰ বন্ধুসকল, কথা এটা ক'ব বিচাৰিছোঁ, বেয়া নাপাব কিন্তু। মানে কি হৈছে, আজিকালি নতুন নতুন ল'ৰা ছোৱালীবিলাকে যিবিলাকে মানে কি ফেচবুক, ইনষ্টাগ্ৰাম বা হোৱাটছআপ এইবিলাক যে ইউজ কৰে, মানে ছ'চিয়েল মিডিয়া ইউজাৰসকলে যিবিলাক মানে কি নাম সংযোগ কৰে, তাতে মানে কি নামবিলাক মানে কি নিজৰ মাইৰে বেপেৰে দিয়া নামবিলাক মানে কি দিব লাজ কৰে। মানে ধৰি লওক এই যিগিলা মানে কি বাৰ্থ চাৰ্টিফিকেটত থাকে, তাতো মানে কি সেইগিলা নিজৰ নামবিলাক মানে কি ধৰি লওক হৰেণ নগেন খগেন নৰেশ্বৰ হৰকান্ত, সেইগিলাখান দিবৰ মানে কি তাতে লাজ কৰা হৈছে আজিকালি। কি নাম বে আজিকালি মানে কি মানে কি ছ'চিয়েল মিডিয়াত মানে কি তাতে নিজৰ নামগিলা দিব লাজ কৰে। এই যিগিলা চাৰ্টিফিকেটত থাকে সেইগিলা নাম দিব লাজ কৰে। ওই ক'ত এঞ্জেল, প্ৰিয়া, এই কুইন, ৰাজা, এলেক্স, কি বে নহয় নহয়, নিজৰ মাইৰে বেপেৰে দিয়া নামটো মানে কি ছ'চিয়েল মিডিয়াত মানে কি ব্যৱহাৰ কৰিব লাজ কৰে। যিমানেই ছ'চিয়েল মিডিয়াত তই যিমানেই সুন্দৰ দেখাবৰ কাৰণে, যিমানে মানে কি ফেশ্বনৰ কাৰণে হওক, যিমানে মানে কি ষ্টাইলৰ বাবে তই ব্যৱহাৰ নকৰা কিয়, নিজে বনাই পেলাই নাম ল, কিন্তু এটা কথা মনত ৰাখিব, অফিচিয়েলি ডকুমেণ্টছতে নিজৰ সেই মাইৰে বেপেৰে দিয়া সেই হৰকান্ত নৰকান্ত সেইগিলাখানে লাগব, ঘটিৰাম বাতিৰাম সেইগিলাখান নামেই ইউজ কৰিব লাগিব। ছ'চিয়েল মিডিয়াত এনেই মানডালৰ চেহেৰা হ'ল বান্দাৰৰ দৰে, নামটো কোনোবা তাৰকাত দিলে কি হ'ব? বা তাতে সিহঁতৰ লেবেল গেলা নিজে মাইৰে বেপেৰে দিয়া নামডাল চেঞ্জ কৰি পেলাই এই নিজেই দি ল'ব ক'ত কি পাল, মানে কি আচৰিত আৰু। মানে একদম তৰাৰ লগত তুলনা কৰে, একদম মানে কি পৰীৰ লগত তুলনা কৰে। বাপৰে বাপ, কাম নাই আৰু। কথা এটা মানে কি নামে কাম নকৰে, কামেহে নাম কৰাব। আপুনি আপোনাৰ কাম কৰি যাওক, কামেদি আপোনাৰ নাম এনেই অট'মেটিক আহি যাব। এনেই নামডাল চেঞ্জ কৰিলে কি ভাল হ'ব? কিছুমান কি চাবি নামবিলাক মানে কি নামে মানুহে চিনি নাপায়। ক'ত কিবা এলেক্স, ক'ত কিবা এঞ্জেল, ক'ত কি মানে কি কুইন, প্ৰিন্স, এটা কি চিষ্টেম বে? নিজৰ ৰিয়েল নামটো দিব লাজ কৰে। কিন্তু আধাৰ কাৰ্ডৰ ফালে চাবাই নাপায়, আধাৰ কাৰ্ডত সেই নামটো বাদে দে, ফটোত একদম কালে গৰু চুৰ হেনে পায়। সেইগিলা জানি পেলাই অলপ নিজেও অলপ মাথা খাটাব লাগে। নামডাল নিজৰ ভাল কৰি থ'লে কি হ'ব? কি ক'ত কেলা কাৰোবাৰ তাৰকাৰ নাম দিব, কোনোবাই ক'ত কি পাল পৰীৰ লগত তুলনা কৰিব, কোনোবাই ক'ৰবাত মানে কি আচৰিত আৰু আচৰিত। মই এইগিলা ছাপোৰ্ট নকৰোঁ দে ভাই। আপোনালোকে কিবা বেয়া পায় ভাল পায় মই ক'ব লগা নাই, মই ছাপোৰ্ট নকৰোঁ। কাম নাই আৰু।